অৱশেষত আজি এয়া দিন আহি পালেহি ভোট দিবলৈ। তো এইফালে চাওক আমি গৈ আছোঁ, যি ৰ'দ দিছে এই ৰ'দতে খোজকাঢ়ি গৈ আছোঁ। যিহেতু গাড়ী অহাই নাই, গাড়ী য'তে পাওঁ ত'তে উঠিম বুলি ভাবিছোঁ। যিহেতু গাড়ী বহুতকেইখন আছে, ফ্ৰীকৈ দিছে আমাক গাড়ীত যাবলৈ দেই। তো গৈ আছোঁ, য'ত পাওঁ ত'তে উঠিম আৰু। অৱশেষত গাড়ী এখনত উঠি আমি এয়া স্কুল পালোহি, ভোট দিয়া স্থানত। তো এয়া চাওক, ইয়াত হৈছে বৰজান স্কুলত, মানে এইবাৰ বেলেগ এটা স্থানত পৰিছে। এয়া লাইন লাগি আছে চাওক, ভিৰ বেছি নাই, যিহেতু মানুহ ইমান বেছি নাই হোৱা। এতিয়া আমি যিহেতু কামবিলাক এয়া দেখিছেই নহয়, মই এজন এজনকৈ শাৰী পাতি গৈ আছোঁ। যিহেতু এইবাৰ পঞ্চায়ত ইলেকশ্যনত 3জনকৈ প্ৰাৰ্থী উঠিছে, সেয়ে 3 জেগাত ভোট দিব লাগিব। এয়া চাওক, আনি ল'লোঁ দিবলৈ। তো ভোটটো দিলোঁ আৰু এনেকৈ। দিয়াৰ পাছত আকৌ ধুনীয়াকৈ 3 ভাঁজ কৰি বক্সত ভৰাই থৈ গুচি আহিছোঁ। আৰু এয়া হৈছে প্ৰমাণ। তো আপোনালোকে ভোট দিলেনে বাৰু? যিসকলে দিয়া নাই তেওঁলোকে দিবহি আৰু। যিসকলে নিদিয়ে তেওঁলোক আইনমতে জগৰীয়া হ'ব আৰু।